guys, welcome to my YouTube channel. আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব। এইবাৰ মই ফাৰ্ষ্ট ভিডিঅ' আপলোড কৰিম ভাবিছোঁ, আপোনালোকেও মৰম চেনেহ অলপ দিব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া চাওঁচোন আমাক ভিডিঅ'টো। বৌহঁতৰ ঘৰলৈ আহি ইয়াত ফিচাৰীত মাছ ধৰিছে, তাকে অলপ চাওঁ। তাৰপৰা অলপ চাই মেলি আমি পথাৰলৈ যাম। পথাৰত ধান দোৱা চামগৈ আৰু ময়ো অকণমান কাটিম আৰু এয়া পথাৰলৈ আমি গৈ আছোঁ। এয়া ইমান ধুনীয়া দেখিবলৈ, মানে পথাৰখন সোণালী ধানৰ মাজে মাজে খোজকাঢ়ি বা মানে তাত থাকি ইমান ভাল লাগে। আৰু এয়া পথাৰৰ পৰা আহি বৌহঁতৰ ঘৰলৈ আহিলোঁ। ঘৰত এতিয়া ভাত খাবলৈ হ'ল আৰু সেইকাৰণে ঘৰ আহিলোঁ। এয়া ভাত বাঢ়িছে, পথাৰৰ পৰা আহি ডাইৰেক্ট ভাত বহাতে লাগিলে আৰু এয়া পচলা আৰু হাঁহৰ মাংস, জলকীয়া ভাজি, এয়া চুঙা চাউল খাম আমি অলপ পাছতে। আৰু ধুনীয়াকৈ আমাৰ বৌমাকে চুঙা চাউল দিব। ইমান মৰম লাগে চুঙা চাউলটো, যেতিয়া আপুনিও উলিয়াই দিব গোটাই দেখিবলৈ মৰম লাগিব চুঙা চাউল। এয়া এতিয়া জুইত দিলে 3টা দিছে, 3টা ওলালে। জুইত দিয়াৰ পিছত আমি অকণমান, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।